উজাগৰ ৰাতি সপোন দেখিছোঁ মই, ফুল আলসুৱা তোমাৰ মুখৰ হৈছ সোণোৱালী হাঁহি, অযুত তৰাৰ ঘুমটি ভাঙি যেন সূৰ্য আহিছে নামি। কবিতা মোৰ দুখৰ ঋতুৰ এপাহ খৰিকা যায়। নমস্কাৰ। আজি সুগন্ধি পখিলাৰ কবি হিৰুদাক শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতৰ এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাটিৰ শিৰোনাম আই। আই, তোমাৰ সতে শেষ দেখা মোৰ মনত নাই। আজি হঠাৎ তোমাৰ আঁচলেৰে ঢাকি অনা গোপন ইস্তাহাৰখনৰ কথাবোৰে দাৱনীৰ চুক দিয়া কাঁচিখনৰ দৰে মোক চমকাই গ'ল। আকালৰ জুয়ে পুৰি নিয়া বনুৱাহঁতৰ তীখাৰ হাতুৰিটো প্ৰচণ্ড শব্দই মোক সোঁৱৰাই দিলে। তোৰাই তোৰ সন্মুখত অত দিনে মই নিজক লৈয়ে ব্যস্ত আছিলোঁ আই। অত দিনে মই নিজক লৈয়ে ব্যস্ত আছিলোঁ আই। আজি তোমাক পালোঁ, তীখাৰ হাতুৰিটো আৰু থোৰ মেলা শস্যৰ মাজত। মোৰ আই, কোন কাহানী বাই আহি ৰৈ আছে মোৰ সন্মুখত। ধন্যবাদ জনাইছোঁ।